কেনেকুৱা লাগিছে আহি তামাম গৰম জগন্নাথ মন্দিৰ গৈছিলো ইয়াতো আহিছিলো তেতিয়া বিয়া হোৱা নাছিলো ইফালে আছে বেক চাইডে তোমাৰ সেইফালে আছে হেল্ল' ফ্ৰেণ্ডছ মই আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ এতিয়া ওলাই লৈছোঁ মই দেখিছেই ক'ৰবালৈ যাবলৈ ওলাইছোঁ ক'লৈনো যাম ভিডিঅ'টো চাই থাকিলে গম পাব ওলাইছোঁ ফুৰিব যাবলৈ কিন্তু ক'লৈ যাম এতিয়াই নকওঁ আৰু ভিডিঅ'টো চাই থাকিলে আপোনালোকে গমেই পাব তেতিয়াহ'লে দেৰি নকৰোঁ ব'লক ময়ো যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আহি গ'লোঁ আমি শনিকৰ পাৰ্ক আৰু ব'লক এতিয়া টিকেট লৈ ভিতৰলৈ সোমাই যাওঁতে চব খোৱা বস্তু ভিতৰলৈ নিয়া নিষেধ বুলি লিখি দিছে গেটত আৰু এইফালে চক গড় দুটা এটা গড় আৰু পোৱালি এটা আছে এতিয়া ভিতৰলৈ সোমাই যাওঁ এইফালে টিকেটবিলাক ফালি ফালি থৈ দিছে চক সোমাই গ'লোঁ ভিতৰলৈ ব'লক চাওঁ ইয়াৰ ভিতৰতনো কি আছে ব'লক এইফালে চক দুটা মহ যুঁজি থকা দৃশ্য এটা ধুনীয়াকৈ বনাই থৈছে আৰু আগলৈ কি আছে ব'লক গৈ থাকোঁ ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা এনেকুৱা জেগা বনাই থৈছে চক এনেকুৱা নাও আছে ইয়াত চলাব পাৰে এইফালে কি ধুনীয়াকৈ বনাই থৈছে চক নাহৰ ফুটুকী বাঘ আৰু সাপ এডাল আছে আৰু আগলৈ কি আছে চাই চাই গৈ থাকোঁ ব'লক ইয়াত এখন কি ধুনীয়াকৈ দলং বনাই দিছে আৰু হাও দূৰত সৰু ল'ৰা ছোৱালীবিলাকে ট্ৰেইনত উঠি পূৰা খেলি আছে এনেকুৱা বনাই দিছে কিমান ধুনীয়াকৈ চক ট্ৰেইনত উঠি পূৰা খেলি আছে আৰু সেই নীলা নীলা এইটো কি হয় ব'লকচোন চাওঁ আৰু এইফালে দেখিছেনে গছৰ মোহাৰে ধুনীয়াকৈ বনাই দিছে চকী কিন্তু পাতখিলা গছৰ হেৰি নহয় দেই এখন কিবা চিমেণ্টেৰে বনাইছে আৰু এইটো চক এখন পাহাৰৰ নিচিনা বনাই থৈছে ইয়াত ইমান ধুনীয়া লাগিছে চক নীলা ৰং দি দিছে পাহাৰৰ ওপৰৰ পৰা নিজৰা বৈ থকা ছিষ্টেমো ইয়াত কৰি থৈছে কিন্তু এতিয়া বাগৰা নাই অৱশ্যে ৰাতি বাগৰে যদিও নাজানো আহিলে গম পাম আৰু এইটো কি হয় বাৰু এইটো হ'ল এটা অক্টোপাছ চক ধুনীয়াকৈ বনাই থৈছে এখন ব্ৰিজ বহুত ডাঙৰ হয় এৰিয়াটো আৰু বহুত ভালো লাগিছে আহি চবফালে ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে সেইফালে চক পানীৰ মাজত ডাঙৰ ডাঙৰ দুজনী বগলী বনাই থৈছে এইফালে দুখন নাও পৰি আছে চক বেয়া হৈ আছে নেকি এনেকৈ পৰি আছে আৰু ইফালেও এখন আছে এতিয়ালৈকে চলোৱা দেখা নাই ইয়াত বেয়া হৈ আছে চাগে কিন্তু গছবিলাক চক না কিমান ধুনীয়া ধুনীয়া এইবিলাক গছ ইমান ভাল লাগিছে আহি চবফালে সেউজীয়া সেউজীয়া আৰু এইফালে ৰাস্তাবিলাকো চব গলি নিচিনা কিমান ধুনীয়াকৈ বনাই দিছে এইফালে এতিয়া আমি এপাক ঘূৰি এতিয়া গৈ আছোঁ
সেইফালৰ পৰা আহিছিলোঁ, এতিয়া এইফালে ঘূৰি মেলি এপাক ঘূৰি আকৌ তাতে ওলামগৈ। এইটো এটা ৱাটাৰ ফল্ট আছিলে, এতিয়া বন্ধ কৰি থৈ দিছে। কিন্তু এতিয়া চলোৱা নাই আৰু ৱাটাৰ ফল্টটো, কিয় বা চলোৱা নাই গম নাপাওঁ। চলোৱাহেঁতেন ভাল লাগিলহেঁতেন। মই এইফালে উঠি গৈছোঁ, তেনেকৈ বনাই থৈছে। এইফালে মূৰ্তি এটা আছে, বলক ওচৰৰ পৰা চাওঁ। চক জলপৰী এজনী ইয়াত ধুনীয়াকৈ বনাই থৈছে। ইয়াত চক মূৰ্তি বনাই থৈছে, বহুত ভাল লাগিছে আহি ইয়াত। পূৰা হল খনিকৰ পাৰ্ক, শিশু উদ্যান। আৰু আগতে এবাৰ আহিছিলোঁ, প্ৰথম ইমান ভালকৈ এনেকৈ বনোৱা নাছিলে, তেতিয়া আহিছিলোঁ। আৰু এতিয়া ছেকেণ্ড বাৰ আহিছোঁ। এতিয়া আমি আহোঁতে প্ৰথম বনাই থাকোঁতে আহিছিলোঁ যে এইবিলাক নাছিলে, আৰু এতিয়া এইবিলাক সম্পূৰ্ণ হৈ গ'ল আৰু ধুনীয়াকৈ। আৰু আজি দেওবাৰ, মানুহ পূৰা ভিৰ, মানে বহুত চবফালে মানুহ দেখিব, মানুহে আছে বহুত। এতিয়া বলক আৰু কি আছে ইয়াৰ ভিতৰত। ইমান ধুনীয়াকৈ বহিবৰ কাৰণে বনাই থৈছে। এইফালে এইটো চক ষ্টেজ ধুনীয়া, ইফালে চক ষ্টেজ। এতিয়া অলপ বহিছোঁ ইয়াত, চক ইমান ভাল লাগিছে। পূৰা অকণমান ৰ'দ দিছে, গৰম লাগিছে, সেইকাৰণে অকণমান বহি লৈছোঁ। এয়া হাজবেণ্ডক চক কেনেকুৱা লাগিছে আহি? তামাম গৰম। ভাল লাগিছে নাই? লাগিছে বাৰু। মোৰ লগত কেইবাৰ আহিলা ইয়াত? ইয়াত এবাৰ আহিছিলোঁ, জগন্নাথ মন্দিৰো গৈছিলোঁ, ইয়াতো আহিছিলোঁ। তেতিয়া বিয়া হোৱা নাছিলোঁ। ইফালে আছে বেক চাইডে তোমাৰ। অঁ, সেইফালে আছে, দেখুৱাওঁ জেগাডোখৰ। আগৰবাৰ আহোঁতে আমি বিয়া হোৱা নাছিলোঁ, তেতিয়া অহা ইয়াত ফুৰিবলৈ। তাৰপিছত এইবাৰ বিয়া হোৱাৰ পিছত ছেকেণ্ড টাইম এইবাৰ বিয়া হৈ আহিছোঁ আৰু ইয়াতে। ভাল লাগিছে ন? ভাল লাগিছে। অলপ চেঞ্জ হ'ল। ট্ৰেইন চলিলে এতিয়া। অঁ, এতিয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে এইফালে ট্ৰেইন, তাৰপিছত আৰু এইডোখৰ জেগাতে আমি ফাৰ্ষ্ট টাইম আহোঁতে বহিছিলোঁ সেইটাত। এইডোখৰ জেগা অকল কালাৰখিনি বেলেগ মাৰি দিছে, কিন্তু একে হৈ আছে। এইটো গৰু আকাৰত বনাই থৈছে, চকী হয় কিন্তু এইফালে বহিবও পাৰে ইয়াত। ডিজাইনটো গৰুৰ আকাৰত বনাই থৈছে। হল শিশু উদ্যান, আৰু শিশুসকলৰ কাৰণে চব ফেচিলিটি কৰা আছে, আৰু আহি পূৰা মজা পাব ল'ৰা ছোৱালীবিলাকে। পূৰা ধুনীয়া পৰিৱেশ। মানুহ চব কিমান ভিৰ মানুহ আজি দেওবাৰ কাৰণে। চব খেলি আছে সৰু ল'ৰা ছোৱালীবিলাক। সৰু ল'ৰা ছোৱালীবিলাকে চব ধুনীয়া গাড়ী বনাই দিছে, আৰু খেলি কিমান ভাল পাইছে ল'ৰা ছোৱালীবিলাকে।
তিনিখন আছে চাগে। মই ভিতৰৰ ফালে গোটেই এইফালে মানুহ জাম লাগি আছে, পূৰা ভৰ্তি হৈছে মানুহ, সেইকাৰণে এইফালৰ পৰাই দেখুৱাই দিছোঁ আপোনালোকক অকণমান। গছৰ ওপৰত পূৰা শ্বৰ্ট দিয়া আছে আৰু মানুহ ইয়াত বহিব পৰা জেগা আৰু বনাই থৈছে, চকী আছে, ডাষ্টবিন আৰু সেইফালেও বনাই থৈছে তেনেকুৱা জাপিৰ নিচিনা। এতিয়া আমি গৈ আছোঁ এখন ৰেষ্টুৰেণ্ট, এইটো ডাষ্টবিন চক, এইটো হ'ল কি গম পাইছে আৰু ডাষ্টবিন বনাই থৈছে। আৰু এইখন ৰেষ্টুৰেণ্ট নামো লিখা আছে খনিকৰ ফুড কৰ্ট বুলি। এতিয়া পূৰা শুকাই গৈছে ডিঙি, পিয়াহ লাগিছে, পানীকে লৈ লওঁ। বটল চিপছ লৈ আহিলোঁ আৰু এইফালে মৰি চৰাই এজনী বনাই থৈছে কি ধুনীয়াকৈ চব। এতিয়া খাই লওঁ আমি। চিপছ আনিছোঁ, আকৌ এইফালে ঠাণ্ডা। এতিয়া ঘূৰি পূৰা ভাগৰ লাগি গ'ল, মানে আনিছোঁ এইফালে বস্তু খাবলৈ, দেখাই আছে পানী। এতিয়া খাই লওঁ বলক, ফ্ৰুটি চুটি কিবা কিবি আনিছোঁ, খাই লৈছোঁ ফ্ৰুটি। অকণমান গাত জোৰ আহি লওক, তেতিয়াহে ভিডিঅ'টো বনাব পাৰিম। খাই লওঁ। এইফালে নাও পূৰা চলাই আছে ল'ৰা ছোৱালীবিলাকে, চোৱাকৈ মজা আছে, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। এতিয়া বাজিছে 4:30মান বাজিছে আৰু এতিয়া বেলিটো নাই পৰা, নহ'লে অথনি বহুত বেলি ৰ'দ পৰি আছিলে, সেইকাৰণে চলোৱা নাছিলে। এতিয়া ধুনীয়াকৈ চলাই আছে নাও। এতিয়া মানুহজনে গৈছে কি আনে খাবলৈ, ভোকো লাগিছে। অথনি পানী বটলে আনিছিলে আৰু ফ্ৰুটি খাইছিলোঁ। এতিয়া আহিব আৰু ইয়াত বহি আছোঁ ধুনীয়াকৈ। এয়া আহি গ'ল আমাৰ খানা। এয়া চব গৰম গৰম চাওমিন, পানী বটল, এয়া আহি গ'ল। এয়া আমাৰ চাওমিন, এতিয়া খাই লওঁ, পিছত লগ পাম আকৌ। এতিয়া খাই ল'লোঁ দুটাই ধুনীয়াকৈ, অকণমান দেৰি বহিম আৰু তাৰপিছত আকৌ ঘৰলৈ যামগৈ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বহুত টাইম হৈ গ'ল, 5টামানে বাজিলে আৰু এতিয়া চব ঘূৰি মেলি চালোঁ আৰু এতিয়া ওলাইছোঁ আমি ঘৰলৈ যাবলৈ। বলক ঘৰলৈ গৈ থাকোঁ, চব চোৱা হ'লেই। মহ হয়, মহ। সোমাই আহোঁতে দেখিছিলেই গড় দুটা, এয়া পূৰা চবে ফটো মাৰি আছে। আৰু কাজিৰঙা নগ'লেও হ'ব, ইয়াতে গড় দেখি পাব। ল'ৰা ছোৱালীবিলাকেও কিছুমান কথা শিকিব পাৰিব ইয়াত আহিলে, বনাই থৈছে ধুনীয়া ধুনীয়াকৈ। আৰু এইফালে চাওক, আমি এতিয়া ওলাই আহিলোঁ আৰু এতিয়া মানুহ ভিৰ, লাইন পাতি আছে, টিকেটৰ কাৰণে লাইন পাতি আছে কিমান দূৰলৈকে চাওক। আজি দেওবাৰ কাৰণে ইমান ভিৰ নেকি, আনকালেও ভিৰ হয় যদিও নাজানো। আজি চাওক না কিমান ভিৰ আৰু কিমান গাড়ী, মানুহে চাবনে গাড়ীয়ে চাবনে, বৰ ভিৰ হৈ আছে। আমি এইখন দেখিছে ফুচকাৰ দোকান, আৰু ফুচকা দেখিলে মই ৰ'বই নোৱাৰোঁ, খায়ে লওঁ আৰু ফুচকা, তাৰপিছতে ঘৰলৈ যাম। ফুচকা খাই লওঁ, পাৰ্কৰ বাহিৰতে আছে আৰু এইবিলাক খাই লওঁ, তাৰপিছত যাবগৈ লাগিব। ইফালে মিষ্টাৰ ৰেডি হৈ আছে, খাই মেলি ফটাফট যাওঁ। ফ্ৰেণ্ডছ, এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই বাই।